Remember we met? I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hello guys, welcome back to my channel. আজি এটা 5 minutesৰ ৰেচিপি লৈ আহিছো যোনটো ফিউজন হয় সাউথ ইণ্ডিয়ান এণ্ড এছামিজ। তেন্তে বলো কিচেন ৰুমলৈ। সামগ্ৰীসমূহ লৈ লৈছো। ক্যাপসিকাম লৈছো চপ কৰি, লৈছো কাৰি লিফ মানে নৰসিংহ পাত, লৈছো পিয়াজ চপ কৰি লৈছো চাউলৰ গুৰি। এটো ঘৰত খুন্দা চাউলৰ গুৰি হয়, আপোনালোকে বজাৰটো কিনিবলে পাব। এতিয়া এটা বাটি লৈছো, তাত 3 চামুচ মই ক্যাপসিকাম দিছো 4 চামুচ চপ কৰা পিয়াজ, আৰু এড কৰিম নৰসিংহ পাত। মই গোটাকে ৰাখিছো, পাছলে মই কম যে মই কিয় গোটাকে দিছো। এতিয়া দিছো চাউলৰ গুৰি, এয়া বজাৰটো কিনিবলে পোৱা যায়। সোৱাদ অনুসাৰে নিমখ দিছো, অলপ মিক্স কৰিছো আৰু অলপ পানী দি একন মিক্স কৰি লৈছো। এয়া মিক্স কৰাৰ পিছত আকৌ মই বাকি থকা চাউলৰ গুৰিখিনি ঢালি দিম আৰু ভালকৈ মিক্স কৰিম আৰু 1 চামুচ পানী এড কৰিম। ভালকে চাব, মই পনিয়াকে ৰাখিছো, আপোনালোকেও যিমান পাৰে পনিয়াকে ৰাখিব। এখন তাৱা লৈছো আৰু গৰম হবলৈ দিছো। ইয়াত মই এচামুচ তেল দিছো আৰু গৰম হবলৈ দিছো। এতিয়া গৰম হোৱাৰ পাছত বাটাৰটো দি দিম। ভালকৈ গোল আকাৰে দিবলে মই ট্ৰাই কৰিছো আৰু অকনমান তেল দি দিছো আৰু 1 মিনিটৰ কাৰণে মই ৰাখি দিম। 1 মিনিটৰ পাছত মই ভালকৈ লাহে লাহে উঠাবলৈ চেষ্টা কৰিম আৰু পলটাই দিম। এয়া দেখিছেনে ক্ৰিস্পি হৈছে আৰু 2 মিনিটৰ কাৰণে মই এনেকে ৰাখি দিম। এয়া মোৰ বনি গ'ল। এতিয়া নেক্সট বেচ দিম। একে আগৰ দৰে মই এয়া বনাইবলৈ ট্ৰাই কৰিম। আৰু দেখিছেনে যিমান ভেজিটেবলছ দিব সিমানে দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়। ইয়াত আপোনালোকে গাজৰো এড কৰিব পাৰে, তেতিয়া দেখিবলৈও কালাৰফুল হ'ব। আপোনালোকে নৰসিংহ পাত চপ কৰিও দিব পাৰে, কিন্তু গোটাকে যদি আপোনালোকে দিয়ে তেন্তে বহুতে ক্ৰিস্পি হৈ যায় আৰু খাবলে খুবেই ভাল লাগে। So ready হৈ গ'ল মোৰ rice pancake in South Indian style, quick and simple but very healthy. So আপোনালোকেও try কৰিব আৰু মোক জনাব কেনে লাগিলে।
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত জনাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব নেপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই